প্ৰথমে মই নিতা কিচেনলৈ সকলোকে স্বাগতম জনালোঁ। আজি মই আলুৰ ৰেচিপি এটা লৈ আহিছোঁ। আলু খাই সকলোৱে ভাল পায় নহয়নে? আলু নহ'লে আমাৰ খাদ্য তালিকাখন যেন একেবাৰে আধৰুৱা হৈ পৰে। পাচলি নাথাকিলেও আলুৰে আমি কেইবাদিনো চলাই দিব পাৰোঁ। আলু আমি বিভিন্ন ধৰণে খাব পাৰোঁ। আজি মই আলুৰ মচমচীয়া ফ্ৰাই ৰেচিপি এটা লৈ আহিছোঁ আৰু আলুৰ এই ফ্ৰাই ৰেচিপিটো যদি আমি এনেদৰে বনাই থওঁ তেতিয়া আমি এসপ্তাহমানলৈ খাই থাকিব পাৰোঁ। আলুৰ এই ফ্ৰাই ৰেচিপিটো অকল ভাতৰ লগতেই নহয়, চাহৰ লগতো খাই খুবেই ভাল লাগে আৰু যেতিয়াই মন যায় আপোনালোকে খাব পাৰে। আহকচোন চাওঁ আলুৰ এই মচমচীয়া ফ্ৰাই ৰেচিপিটোনো মই কেনেকৈ বনাইছিলোঁ, আজি তাকে আপোনালোকক দেখুৱাওঁ। আলুৰ এই ৰেচিপিটো বনাবলৈ মই লৈছোঁ ইয়াত 4টা আলু। এতিয়া মই আলুৰ বাকলিখিনি ভালদৰে গুচাই ল'ম আৰু বাকলি গুচোৱাৰ পিছত ভালদৰে ধুই ল'ম। এতিয়া মই আলুখিনি এনেধৰণৰ এখন পিহনাৰ সহায়ত আলুখিনি মই ভালদৰে পিহি ল'ম আৰু পিহনাৰ যিটো ডাঙৰ ছাইড সেই ডাঙৰ ছাইডটোৰে পিহিব লাগিব, তেতিয়াহে আলুখিনি দীঘলীয়া দীঘলীয়া হ'ব আৰু এনেদৰে মই আলুখিনি পিহি যাম। আলুখিনি পিহাৰ পিছত এনেধৰণৰ হ'ব লাগে। এতিয়া মই একেধৰণে বাকী যিকেইটা আলু থাকি গৈছে সেই গোটেইখিনি আলু মই পিহি ল'ম। এতিয়া এইখিনি চাওক গোটেইখিনি মোৰ পিহা হৈ গৈছে। এতিয়া মই এটা বাটিত পানী লৈ লৈছোঁ আৰু পানীখিনিত মই আলুখিনি এনেদৰে তিয়াই লৈছোঁ। এতিয়া এই আলুখিনি খুব ঘঁহি ঘঁহি ভালদৰে ধুব লাগিব আৰু আলুত খুব বগা এনেকুৱা পানী এটা ওলায়, সেই পানীটো যোৱালৈকে খুব ভালদৰে ঘঁহিব লাগিব। আৰু আপোনালোকে যদি বিচাৰে আলুখিনি 15 মিনিটমান এনেকৈ তিয়াইও থৈ দিব পাৰে। এই বগা পানীটো একেবাৰে নাইকিয়া কৰি ধুব লাগিব। মই এতিয়া ধুবৰ বাবে পানীৰ টেপটো ওচৰলৈ লৈ আহিলোঁ আৰু এতিয়া ভালদৰে মই আলুখিনি ধুই ল'ম। এতিয়া মই এটা খৰাহি লৈ লৈছোঁ আৰু খৰাহিটোত ঢালি মই আলুখিনি ভালদৰে ধুম। পুনৰ এইখিনি ভালদৰে ঘঁহি দিছোঁ আৰু আলুখিনিৰ পৰা যেতিয়ালৈকে চাফা পানী নোলায় তেতিয়ালৈকে এইখিনি ধুই থাকিম। এতিয়া আপোনালোকক দেখুৱাই দিছোঁ, এয়া চাওক একদম চাফা পানী ওলাই গৈছে, মানে আলুখিনি ভালদৰে ধোৱা হৈ গ'ল। এতিয়া মই পানীৰ টেপটো অফ কৰি দিলোঁ আৰু খৰাহিটোত মই আলুখিনি এনেদৰে মাজত শুকাবৰ বাবে মাছটো অকণমান খালী কৰি দিলোঁ। কিন্তু যিহেতু আলুখিনি অলপ সৰহ হৈছে, এনেদৰে শুকাবলৈ অকণমান সময় লাগিব, সেইবাবে মই এখন ট্ৰেৰ ওপৰত এখন টাৱেল পাৰি লৈছোঁ আৰু টাৱেলখনতে মই এইখিনি ভালদৰে মেলি দিম আৰু হাতেৰে ভালদৰে চেপি চেপি তাৰ পানীটো আঁতৰাই মই টাৱেলখনত মেলি দিম। এনেদৰে কৰাৰ পিছত আলুখিনি প্ৰায় এঘণ্টামানলৈ ভালদৰে শুকাবলৈ দিব লাগিব আৰু ইয়াৰ গাত লাগি থকা পানীখিনি সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব লাগিব। এতিয়া মই এনেদৰে ৰাখি থ'ম, অকণমান মই ফেনখন চলাই দিম। ফেন নচলালেও একো নাই, কিন্তু আলুৰ পৰা একদম পানীখিনি নোহোৱা কৰি পেলাব লাগিব। এঘণ্টামানৰ পিছত মই গেছৰ ওপৰত এখন কেৰাহী গৰম হ'বলৈ দি তাত 1 কাপ ৰিফাইন তেল দিছোঁ আৰু তেলখিনি যেতিয়া ভালদৰে গৰম হ'ব তাতে মই আধা কাপ বাদাম ফ্ৰাই কৰি ল'ম। এই বাদামখিনি পিছত মই আলুৰ এই ফ্ৰাই ৰেচিপিটোত মিক্স কৰি দিম। ভালদৰে বাদামখিনি ফ্ৰাই কৰি লৈছোঁ। এতিয়া বাদামখিনি ভালদৰে ফ্ৰাই কৰা হৈ গৈছে। মই বাদামখিনি এতিয়া এখন প্লেটত উঠাই ৰাখিম আৰু প্লেটখনত মই এখন বগা কাগজ পাৰি লৈছোঁ, তেতিয়া তেলখিনি ভালদৰে শুহি যাব। আৰু এতিয়া মই ইয়াতে নৰসিংহ পাত ঠাৰিৰে সৈতে এনেকৈ ফ্ৰাই কৰি লৈছোঁ। খুব মচমচীয়াকৈ ফ্ৰাই কৰিব লাগিব। ফ্ৰাই কৰা হৈ গৈছে, এইখিনিও মই প্লেট এখনত উঠাই ৰাখিছোঁ আৰু এতিয়া মই ইয়াতে 2টা শুকান জলকীয়াও মই ফ্ৰাই কৰি ল'ম। শুকান জলকীয়াৰ এটা খুব ধুনীয়া গোন্ধ থাকে, সেই গোন্ধটোৰ বাবে মই ইয়াত পিছত জলকীয়াকেইটা ভাঙি সেই আলুৰ ফ্ৰাইখিনিত ভাঙি দিম। আৰু এতিয়া এই আলুখিনিও ধুনীয়াকৈ শুকাই গৈছে। এতিয়া মই আলুখিনি ফ্ৰাই কৰিম। এতিয়া মই আলুখিনি এমুঠি এমুঠিকৈ ফ্ৰাই কৰি ল'ম আৰু ফ্ৰাই কৰিবৰ সময়ত গেছৰ জুইটো প্ৰথমতে একদম বঢ়াই ৰাখিব
আৰু যদি আপোনালোকে প্ৰথমতে গেছৰ জুইটো কমাই দিয়ে তেতিয়া আলুখিনি মচমচীয়া হৈ ভাজ নাখাব আৰু একে লেঠাৰিয়ে এনেকৈ হেতাৰে ভালকৈ লৰাই থাকিব লাগিব। অলপ সময় এনেদৰে ফ্ৰাই কৰাৰ পিছতে দেখিব যে আলুখিনি অলপ ৰঙচুৱা হৈ আহিছে আৰু তেতিয়া গেছৰ ফ্লেমটো কমাই দিব আৰু অলপ সময় গেছৰ ওপৰতে এনেকৈ ফ্ৰাই হ'বলৈ দিব। এতিয়া আলুখিনি এনেদৰে অলপ সময় ফ্ৰাই কৰাৰ পিছতে এয়া চাওক ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া মই এই ফ্ৰাই কৰা আলুখিনিও মই প্লেটখনত উঠাই ৰাখিম। এইখিনি চাওক ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া বাকি থকা তেলখিনিতে আমি একেধৰণে আলুখিনি ফ্ৰাই কৰি ল'ম আৰু এমুঠি এমুঠিকৈ আমি আলুখিনি ফ্ৰাই কৰিম। তাতকৈ বেছিকৈ আলু দি দিব নালাগে, নহ'লে ভালদৰে ফ্ৰাই নহ'ব। এইখিনিও হৈ গৈছে আৰু মই প্লেটত এইখিনিও উঠাই ৰাখিছোঁ। এতিয়া এইখিনি চাওক আলু ফ্ৰাই ৰেডি হৈ গ'ল আৰু দেখিবলৈও খুবেই ধুনীয়া হৈছে আৰু খুব ধুনীয়াকৈ এইখিনি ফ্ৰাই হৈ গৈছে। মই অলপমান আপোনালোকক প্লেটত ইয়াৰ চাউণ্ডটো শুনাইছোঁ। খুব ধুনীয়াকৈ মচমচীয়া হৈ গৈছে। এতিয়া মই তাতে দি দিছোঁ নৰসিংহ পাত আৰু লগতে দি দিম বাদাম। এতিয়া মই ইয়াতে ফ্ৰাই কৰি ৰখা এটা শুকান জলকীয়া ভাঙি দিছোঁ আৰু যিহেতু আলু আমি বেছিকৈ ফ্ৰাই কৰিছিলোঁ, এতিয়া আমি গোটেইখিনি ব্যৱহাৰ নকৰোঁ। যিখিনি আমি খাবলৈ লৈছোঁ সেইখিনিত মই ক'লা নিমখ 1 চামুচ দিম আৰু আপোনালোকে যদি বিচাৰে ইয়াত চাট মছলাও দিব পাৰে আৰু লগতে দি দিম আধা চামুচ জালুকৰ গুড়ি। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি দিছোঁ আৰু বাকি থকাখিনিত নিমখটো সানি নথব, কাৰণ আপোনালোকে যদি এসপ্তাহমানলৈ থ'ব বিচাৰে নিমখ সানি থ'লে হয়তো সেমেকি যাব পাৰে। এতিয়া এয়া আলুৰ মচমচীয়া ফ্ৰাই খাবৰ বাবে ৰেডি হৈ গ'ল। আপোনালোকে আগতে যদি বনোৱা নাই নিশ্চয় এবাৰ ট্ৰাই কৰিব আৰু কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকে যদি আজি মোৰ ভিডিঅ' প্ৰথম চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ।